আপুনিও কি বেকাৰ নেকি কি আপুনি বিচাৰে নেকি ইউটিউবত এটা পডকাষ্ট চেনেল খুলি দুদিনতে ধনী হ'ব पॉडकास्ट चैनल बेरोजगारों की नंबर 1%। हर बेरोजगार बोले पॉडकास्ट जिंदाबाद। নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকৰ বাৰু কেতিয়াবা মন যায়নে মানে চেলিব্ৰিটি হ'বলৈ কাৰণ কিয় কৈছো আজিকালি চেলিব্ৰিটি নিচিনা একো বস্তুই নাই যাৰ পুকুৰত কেলা 10টা মানুহ দৌৰি থাকিব দাদা এখন সেলফি লাগে হয় না তো তোমালোকে হয়তো চাগে বিচাৰিছা কিন্তু তোমালোকেও চাগে ভাবিছা যে মই হোম কেনেকে মইতো এজন সাধাৰণ ল'ৰা বা এজনী সাধাৰণ ছোৱালী তো মই চেলিব্ৰিটি কেনেকে হ'ম ভাই মই আছো না মই বুজাই কৈ আছো ঠিক আছে তোমালোক কেনেকে চেলিব্ৰিটি হ'ব পাৰিবা মই তোমালোকক কৈ আছো খালি এই ভিডিঅটো সম্পূৰ্ণকৈ চাবা বেছি তোমালোকে একো কৰিব নালাগে এটা খালি প্ৰথমতে ইউটিউব চেনেল খোলা ইউটিউব চেনেল তাতেতো কেলা বহুত কষ্ট কৰিব লাগিব স্ক্ৰিপ্ট লিখিব লাগিব এডিটিং কৰিব লাগিব আইডিয়া ভাবিব লাগিব আজি ঘণ্টা মেগা এইবিলাক একো কৰিব নালাগে তুমি খালি প্ৰথমতে এটা কাম কৰা নিজৰ মাক কেলা তুমি বন্ধন গোটত ভৰাই দিয়া তোমাৰ মা যেতিয়া বন্ধন গোটত যেতিয়া সোমালে তাৰপৰা কেইটামান পইচা পাবা পইচা কেইটা দি পেলাই বেছি তুমি একো কৰিব নালাগে দুটা মাইক লোৱা এটা আইফোন লোৱা আইফোন বা এন্ড্ৰইড জি পোৱা খালি ভাল কেমেৰা চাবা ভাল কোৱালিটিৰ চাবা মোৰ নিচিনা কেলা ভকলান্দো কেমেৰা নাচাবা কাৰণ মই কেলা ৰেম চাই পেলাই মোবাইলটো কিনিছিলোঁ মই ভকলান্দো কেমেৰা পালোঁ তো ইমাকা তোমালোকে খালি এটাই চোৱা ভাল কেমেৰা কোৱালিটি চোৱা আৰু কেমেৰা কোৱালিটি চাই পেলাই মাইক এটা নিজে লগাই লোৱা আৰু এটা সন্মুখজনক লগাই দিয়া আৰু বনাই দিয়া পডকাষ্ট চেনেল ভাইৰেল তুমি আৰু ইমানখিনি কৰাৰ পিছতো তুমি যদি ভাইৰেল নোহোৱা তেতিয়া তুমি এজনী ছোৱালী তোমাৰ চেনেলটোত লৈ আনা আৰু তাইক প্ৰশ্ন কি সুধিবা জানা ৰাতি মন যায় নে কেতিয়াবা তোমাৰ মন যায় নে ৰাতি কেতিয়াবা তোৰ এনে হেৰি আজিৰ দিনটোক লাগি আৰু মাৰি পাইছে নে চনটো হৈছে ওপৰত বহি তলত মাৰে দৰকাৰ হলে আঙুলিও মাৰে তোমালোকে কেলা ঠিকে ধৰিছা আজি আমি কথা পাতিম এই বিশেষ প্ৰাণীটোৰ ওপৰত যাৰ নেকি চাইজটো সৰু কিন্তু ইয়াৰ মালটো ডাঙৰ আই মিন অন্তৰখন বহুত ডাঙৰ ইয়াৰ অন্তৰখন কেলা ইমানেই ডাঙৰ ই পডকাষ্টৰ নামত ৱেব চিৰিজ বনাই আছে আৰু ইয়াৰ কুৱেশ্যনবোৰ কেনেকুৱা তোমালোকে জানানে এবাৰ তই হেলমেট চেলমেট ইউজ কৰা দেখি থাকো য'তে যা কিছুমান মানুহ থাকে ন আজিকালি হেলমেট ইউজ নকৰে চব কামতে হেলমেট ইউজ কৰা নাই এটা কুৱেশ্যন সুধিম তুমি হয়নে এইবিলাক কথা আচলতে কি হয় আমাৰ অসমত কোৱা কথা নহয় মই এইটো আনসাৰ নিদিওঁ ভাই নিজৰ মান সন্মানটোতো নাই সন্মুখত বহি থকা ছোৱালী কেইজনীতো অলপ সন্মান কৰ বেটিছত মান ইজ্জত কা পুৰা মা চুদা দিয়া মা কেলা ইহঁতৰ ওপৰত কেলা ভিডিঅ' বনাই মই চালো তো কুফ মই একচুৱেলি মই বঢ়িয়া কথা কৈছো মই বেয়া কুফা মই য'ত হাত দিছো ডে ওৱানৰ পৰা আজি ডেটোলৈ চব ধ্বংস হৈ আছে হয় মাইনা তুমি কেলা সঁচাই কুফা তুমি য'তে যোৱা সঁচাকে কেলা চব বৰবাদ হৈ যায় কাৰণ তুমি যেতিয়া ইয়াৰ চেনেলত আহিলা ইয়াৰ চেনেলৰ মই প্ৰথম ভিডিঅ'টো মই তোমাৰেই চালো আৰু চোৱাৰ পাছতে গোটেই মই ইয়াৰ চেনেলটো খুলি চালো আৰু যিকেইটা মই ইয়াৰ পডকাষ্ট পালো গোটেই পডকাষ্ট কেইটা চোৱাৰ পিছত মই তেজ বমি কৰিছো আজিকালি বয়সীয়াল মানুহ বুঢ়া মানুহ কৈছো বহুত বেছি এটা নাতিনীয়েকৰ নিচিনা বয়সৰ ছোৱালী কৈ তই নিউজ দেখি থাকা কাৰণ গিলা কি বুলি ভাবা কাৰণ গিলা কি জানানে মই যদি কবা যাওঁ মোৰ নলেজেদি যদি মই কবা যাওঁ এই বস্তুটো আগৰ পৰাই আছিল তেতিয়া তাৰমানে ছচিয়েল মিডিয়া বা মোবাইল সেনেকুৱা একো নাছিল তেতিয়া আছিল ৰেডিঅ' যেতিয়া আমি সৰু হৈছিলো মই জানাতৰ মই 6-7 বছৰৰ মানত তেতিয়া পাইছিলো আমি ৰেডিঅ'ত গধূলি কিবা এটা নিউজ আহে বা টিভি গাঁৱৰ ভিতৰত এটা একঘৰ মানুহ আছিল তে সেইবিলাক ঘটনা যদিও ঘটি আছিল মানুহবিলাক বহুত ভয়তুৰ আছিল এক্টিভ বেছি নাছিল ঘটিও যদি আছিল ঢাকান মাৰা বুলি কয় আমাৰ ভাষাত তাৰমানে ঢাকান মাৰি থৈ দিছিল সেই তেতিয়াৰ পৰাই চলি থকা বস্তু সেইটো বস্তু এতিয়া বহুত হৱা সেইটো মই নকওঁ চলি তেতিয়াৰ পৰা আছিল কিন্তু তাৰমানে এতিয়া বস্তুটো কেনেকুৱা হৈ গৈছে এই যেটা মোবাইলৰ যুগটো আহিল হাতে হাতে আমাৰ মোবাইল নিউজ গিলা তে সেনেকুৱা কোনোবা যদি বুঢ়াই হওক ডেকাই হওক তিৰি হওক আপা হওক কাৰোবাৰ ঘৰত কিবা যদি ঘটনাও ঘটি আছে সেইবিলাক বস্তু শ্বেয়াৰ হৈ আছে আৰু সেই শ্বেয়াৰৰ কাৰণে আমি বহুত বেছি ফিল কৰি আছো মানে আমাৰ এনেকুৱা লাগিছে যে বহুত ঘটি আছে নেকি ঘটনাটো কিন্তু নহয় এইটো বস্তু আগৰ পৰাই আচ্ছা মানে কোনোবাই কাৰোবাক ৰেপ কৰিছে সেইটো আমি ছচিয়েল মিডিয়াত দেখাব নালাগে বা ক'তো আমি দেখাব নালাগে সেইটো কি দি থব লাগে মানে ঢাকান মাৰি থৈ দিছিল আজি লাৰ্ণ মেৰা বেঞ্চত এজনী ছোৱালীয়ে কি কৈ আছে কি আগতেও ৰেপ হৈছিলে এতিয়াও ৰেপ হয় কিন্তু আগতে ইমান নোলাইছিলে কাৰণ আগতে ৰেডিঅ'ৰ যুগ আৰু এতিয়া মোবাইলৰ যুগ কাৰণে এতিয়া বেছিকে ওলায় বাহ মাইনা তোমাৰ এই যে মাথাটোত মানিব লাগিব এই মাথাটোত তোমাৰ সঁচাকে কেলা ঘিউ বুলিবলৈ অকমানো নাই গোবৰ আছে কেলা মানুহে কয় যে বোলে ছোৱালী মানুহৰ মাথা বোলে আঁঠুত থাকে তোমাৰ আঁঠুতো নাই কেলা কটিত আছে আবে জুবিন দাই কৈছিলে আড্ডাটো লাগে আড্ডা মাৰিবা কিন্তু জুবিন দাই এইটো কোৱা নাছিলে পডকাষ্টৰ নামত কেলা ডাবল মিনিং ভিডিঅ' বনাবলৈ
ঠিক আছে ভাই, বনা তই ডাবল মিনিং বনাও, কিবা বনাও, তোৰ চেনেল তোৰ কথা, কিন্তু এটা কথা তই ভাবি চাইছ ন, তোৰ এই যে যিবোৰ অডিয়েঞ্চবোৰ হয় সেইবিলাক কেলা সৰু সৰু বাচ্চা হয়। তোক সেই সৰু সৰু পোৱালীবোৰে চাই, গম পাও? সেই সৰু সৰু পোৱালীবোৰে যেতিয়া এইবোৰ ভিডিঅ' দেখা পাব নহয়, সিহঁতি তেতিয়া সেই একো ভাল কথা নিশিকে। তই যিবোৰ সুধিছ ছোৱালী মানুহে নোৱাৰা হোৱা সময়ত কিয় ষ্টেফি লগাব লাগে, কিয় কাপোৰ লগাব নালাগে, সেইবিলাক কেলা শিকা বস্তু, সৰু পোৱালী শিকা বস্তু নহয়। অলপমান এইটো খটাই পেলাই ভিডিঅ' বনাবি, আৰু কাৰ কাৰণে বনাইছ সেইটো তই থাম্বনেইলত লগাই দিবি। এটলিষ্ট ই প্ৰত্যেকটো পডকাষ্টত এইটো বস্তু দিব লাগিছিলে যে এইটো ভিডিঅ' 18+ হয়। ইয়াৰ না ডেছক্ৰিপশ্যনত আছে 18+ বুলি, না থাম্বনেইলত আছে। উল্টাই থাম্বনেইলত লিখিহে দিছে ছেক্সৰ কথা সুধিবলৈ মাৰ খালো। নটি উৰা কে বহন কে লৰে। আৰু পডকাষ্টৰ নামত ইয়াৰ কুৱেশ্যন কি? ধৰ্ষণ যে হিন্দুক বিয়া পাতিলে অকমান বস্তু ভাল লাগে, ছোৱালী হওক ল'ৰা হওক, আৰু মুছলমানক বিয়া পাতিব লাগে। ৰেপ কেছ, লাভ জিহাদ, ডাবল মিনিং। ভাই ৰেপ কেছৰ ওপৰত মাত মতাটো ভাল কথা, কিন্তু কোনে মাতিছে সেইটোতো চাব লাগিব না। क्या क्या कहना क्या चाह रहे हैं भैया आप? মই ক'ব কি বিচাৰিছো তোমালোকে চাগে বুজি পোৱা নাই। মই তোমালোকক কৈ আছো শুনা। ই ৰিয়ানৰ লগত মিলি বহুত ভিডিঅ' বনায়, তোমালোকে হয়তো চাগে বহুত ভিডিঅ' দেখা পাইছা য'ত ই আৰু ৰিয়ানে একেলগে মিলি ভিডিঅ' বনাই আছে। কিন্তু কেতিয়াবা ইয়াৰ আইডিত বা ক'ৰবাত হ'লেও এটা ভিডিঅ' দেখা পাইছে না য'ত ৰিয়ানে এজনী ছোৱালী ভাই আগতে নিজৰ কটিখন চাই ল, তাৰপিছতে বেলেগৰ কটিখন ৰখি। মোৰ কটিখন চাফা কাৰণে মই তোক বাম্বু ভৰাই আছো, আৰু তোৰ এনেকুৱা পডকাষ্ট পাই থাকিলে মই তোক এনেকৈ বাম্বু ভৰাই থাকিম কেলা। আৰু তই হগা সময়তো চিন্তা কৰিব লাগিব যে মোৰ পুকত কোনোবা এটা বাঁহ ভৰাইছিলে, যাৰ কাৰণে মই হাগোতে কেলা কষ্ট হোৱা নাই। বাকী বাহিৰত আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই তোমালোকে যদি অলপ হ'লেও যদি মজা পালা, অলপ হ'লেও যদি ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিবা, আৰু ভিডিঅ'টো কিবা যদি ভুল আছে তেনেহ'লে ক্ষমা কৰি দিবা, আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট এটা কৰি পেলাই জনাবা, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে যদি আগৰ পৰা মোৰ ভিডিঅ'বোৰ যদি চোৱা তেনেহ'লে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবা, বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ না। ঐ লাদেন, এই গৰু চৰুকেইটা চাপৰি ফেনকেইটা আহি পেলাই মোক কমেণ্টত আলে পালে গালি দিবহি, চাবিচোন অলপ।